হিতত আজিৰ পৰা হিতত আহিছোঁ আপুনি আজি দিনটো বা কাইলৈ দিন দুদিন চাব লাগে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এতিয়া গৈ আছোঁ ককাই ভাই ব্ৰিডিং ফাৰ্ম আহক বন্ধুসকল মোৰ লগত নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি জানিম যে গাহৰি ভৰিত যদি ফাট মেলে তেতিয়া কি কৰিব লাগে কোন জাতৰ গাহৰি বেছি ভাল হয় পোৱালি গাহৰি যদি ডায়েৰিয়া হয় তেতিয়া কি কৰিব লাগে কি ঔষধ খুৱাব লাগে আৰু এজনী গাহৰি বা এটা গাহৰি এদিনত কিমান দানা খায় বা কিমান পৰিমাণত খুৱাব লাগে ভিটামিন গাহৰি কিমান বয়সৰ পৰা খুৱাব লাগে কেলছিয়াম সাপ্লিমেণ্ট গাহৰি দিলে কি হয় আৰু কেতিয়া দিব লাগে বি কমপ্লেক্স বা ইনজেকশ্যন গাহৰি পোৱালিৰ কিয় দিব লাগে আৰু কিমান পৰিমাণৰ লগত কিমান বয়সত দিব লাগে গাহৰিজনী বয়স অনুযায়ী যদি হিতত নাহে তেতিয়া কি কৰিব লাগে সকলোখিনি কথা আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে জানিম যে পোৱালিবোৰৰ সৰু অৱস্থাতে দাঁত আৰু নেজ কিয় কটা হয় মাকৰ গাখীৰ বেছি ওলাবৰ বাবে কি কৰিব লাগে বা কি খুৱাব লাগে গাহৰিজনী হিতত অহাৰ লক্ষণবোৰ কি লগতে হিতত অহাৰ কিমান সময়ৰ ভিতৰত ছাৰ্ভিচত দিব লাগে আৰু মাক আৰু পোৱালি থকা গঁৰালটোত এডাল বাঁহ বন্ধা হয় সেই বাঁহডাল কিয় বন্ধা হয় আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম গতিকে ভিডিঅ'টো চাই থাকিব নমস্কাৰ বন্ধুসকল নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই বৰ্তমান আহি পাইছোঁ ককাই ভাই ব্ৰিডিং ফাৰ্মত তো ইয়াৰ আগতে মই আপোনাক ভিডিঅ' দেখাইছোঁ আৰু আপোনালোকে ভাল সহায় দিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনালোকক মই লগতে দেখাইছিলোঁ তেখেতে নতুন এখন ফাৰ্ম বনাব বিচাৰিছিলে গতিকে আজি আকৌ এবাৰ আহিছোঁ ভিডিঅ'টো লৈ আপোনালোকৰ ওচৰলৈ তেখেতৰ জৰিয়তে আজি জানিম তেখেতে যিখন ফাৰ্ম বনাইছে ইয়াত খৰচ কিমান আহিছে খুটাৰ খৰচ কিমান লগতে সকলোখিনি জানিম এয়া অপূৰ্ব গায়ন মই আপোনালোকক জানিব বিচাৰিছোঁ আপোনাৰ যি নতুন এখন ফাৰ্ম বনাইছে ন খৰচ কিমান আহি পৰিছে খুটাৰ খৰচ লগতে আপোনাৰ কিমান বহল আছে ইয়াৰ চাইজ কিমান আছে জনাবচোন আপুনি হয় আপোনাৰ 950 টকামানকৈ পৰিছেগৈ মানে 950 টকা এনেকুৱা ধৰণে পৰিছে ওপৰত আপুনি ৰড দুডাল যে দেখিছে সেই ৰড দুডাল ফিটিং কৰা আৰু তলত মই খুটাটোৰ তলত এটা মানে ৰড ফিটিং কৰি দিছোঁ যাতে খুটাটোৰ তলত বহি নাযায় বা বেকা হ'বলৈ চান্স নাপায় সেইটো কাৰণে সেইখিনি কৰাটো এটা আমাৰ উইলিং মিস্ত্ৰী লগাবলগীয়া হৈছে সেই মিস্ত্ৰী খৰচা এতিয়া আপোনাৰ এটা খুটাত 950 মানকৈ পৰিছেগৈ আৰু আপোনাৰ এই ফাৰ্মখনৰ বহলটো ঠিক তেনেকৈ আপোনাৰ ইয়াৰ পৰা এই খুটাটোলৈকে 10 ফুট হৈছে সেই খুটাটোৰ পৰা তালৈ 14 ফুট মানে 10 বাই 7কৈ আপোনাৰ ইয়াত দুটা কেবিন আছে 10 ফুট আছে তাৰপৰা এই খুটাটোৰ পৰা সেই লাষ্টৰ খুটালৈকে আপোনাৰ 14 ফুট আছে তো মাজত মই এটা এংগেল দিছোঁ যে সেই এংগেলটোৰ পৰা আকৌ এনেকৈ আহিব ইয়াত এটা আপোনাৰ সৰু পষ্ট বহিব দুই আপোনাৰ যিটো পাইপ হয় বক্স পাইপ তেনেকুৱা এটা চুটি খুটা দিম তালৈ আপোনাৰ জইন কৰি মাজত এটা ঢেলাই থাকিব তেনেকুৱা ধৰণে ইয়াত দুটা কেবিন ওলাব তো তেনেকৈ দুটাকৈ আপোনাৰ মুঠ 20টা কেবিন হ'বগৈ আপোনাৰ সেই তাতো মই দুটা মানে মাটি কেবিন মানে তলটো ফ্ল'ৰ নকৰোঁ এনেই ছাইডকেইটা বনাই দিম তো মাটি কেবিন দুটা ৰাখিছোঁ তাৰপৰা ইয়াত মাজত এটা আপোনাৰ কৰিডৰ থাকিব 4 ফুট বহল তাৰ সিফালেও ঠিক তেনেকৈ আপোনাৰ 7 বাই 10কৈ কেবিন আহিব মানে সেইখিনি খুটা মই বৰ্তমান এতিয়ালৈকে পুতা নাই বাৰু এই মাটিখিনি দিয়া আছিলে কাৰণে মাটিখিনি অলপ বহিবলৈ দিছিলোঁ তো এই ছাইডটো কৰিলোঁ শেষ হোৱাৰ পিছত আৰু সেই ছাইডটোত লগাম আৰু মিস্ত্ৰী যদি গাহৰি যদি ভৰিত ফাট মেলে তেতিয়া কি কৰিব লাগে হয় প্ৰায় গাহৰি মই দেখিছোঁ বা বহুতখিনি ব্যক্তিয়ে এতিয়া আপোনাৰ চেনেলৰ যোগেদি যেতিয়া মোৰ নাম্বাৰটো পালে তেতিয়াৰ পৰা মোক ফোনো কৰি আছে বহুতো গাহৰি তেনেকুৱা এটা প্ৰব্লেম আহিছে বৰ্তমান সময়ত তেতিয়া আপোনাৰ উপায় আছে বাৰু আপোনাৰ এটা এণ্টিবায়'টিক পায় এণ্টিবায়'টিকটো মাৰিব লাগে তাৰপৰা এণ্টিবায়'টিকটো মৰাৰ পিছত পটাছ যিটো পটাছ যে সেই পটাছটো অলপ পানীৰ লগত মিলাই পেলাই তাৰ যিবিলাক অংশ মানে ভৰিত ফাটিছে তলৰ চাইডে তাত আপুনি পটাছটো লগাই দিব লাগে তেনেকৈ আপোনাৰ ইউজ কৰি থাকিব লাগে তেতিয়া হয়তো ভাল হৈ যায় তো যদিও তেনেকৈ ভাল নহয় তেতিয়া আপুনি কি কৰিব লাগে যদি পকাৰ গঁৰালৰ ক্ষেত্ৰতহে এইখিনি প্ৰব্লেম বেছিকৈ আহে যেতিয়া যাৰ পকাৰ গঁৰাল আছে এতিয়া মোৰ তেনেকুৱা এজনী গাহৰি হৈছিলে মই কি কৰিলোঁ গাহৰি ইনজেকশ্যন মাৰিলোঁ বা পটাছ পানী লগালোঁ তো অলপ ভাল হৈছে তথাপিও মই তাইক আকৌ সোনকালে ভাল কৰিবৰ কাৰণে মাটিলৈ উলিয়াই দিলোঁ যেতিয়া পকাৰ পৰা মাটিলৈ উলিয়াই দিয়া হয় তেতিয়া খুব কম দিনৰ ভিতৰত ভাল হৈ যায় মানে মাটিলৈ উলিয়াই দিয়াৰ লগে ভাল হৈ যাব সেইটো আপুনি মানে পটাছ মাৰি বা ইনজেকশ্যন মাৰি দিয়াৰ পিছত আকৌ মাটিলৈ উলিয়াই দিব লাগে তেতিয়া গাহৰিজনী ভাল হৈ যায় মানে তেনেকুৱা এনেই কিমান দিনত ভাল হৈ যায় এইটো আপোনাৰ ইনজেকশ্যনটো একচুৱেলি মাৰিব লাগে 72 ঘণ্টালৈকে জাল থাকে ইনজেকশ্যনটো মানে তাৰ কাম কৰে তাৰপিছত আপুনি পটাছ পিনটো ঘনাই লগাই থাকিবলগীয়া হয় তাৰপৰা আপুনি মাটিলৈ উলিয়াই দিয়াৰ পিছত খুব বেছি এসপ্তাহৰ ভিতৰত গাহৰিজনী ভাল হৈ যাব ভালকৈ খোজকাঢ়িব পাৰে বা ফটাখিনিও তেওঁ শুকাই যায় ভাল হৈ যায় গাহৰিজনী তেনেকৈ ধৰণে প্ৰথম অৱস্থাত দুজনী মাইকী গাহৰি আৰু এটা মতা গাহৰি পুহিবলৈ কিমান টকা খৰচ হ'ব পাৰে অলপ জনাবচোন প্ৰথম অৱস্থাত পুহিবলৈ মানে কি গঁৰালৰ খৰচটো বাৰু নিজৰ কথা তেওঁ কেনেকুৱা ধৰণে বনালে গঁৰালৰ খৰচটো ঠিক মই সঠিককৈ তেনেকৈ দিব নোৱাৰিম এতিয়া মই বনাইছোঁ যে মোৰ লিখিয়াকৈ চবেই বনাব বা মোতকৈ কিছুমানে ভালকৈ বনাব পাৰে সেইটো কাৰণে মই গঁৰালৰ খৰচটো নিদিওঁ অকল পোৱালি নি পেলাই গাহৰিকেইজনী মানে ডাঙৰ কৰোঁ বুলি ক'লে বা বিকা অৱস্থালৈকে আপোনাৰ কমচে কম আপোনাৰ এজনী গাহৰিত আপুনি 10,000 মানকৈ খৰচ ধৰক এটা গাহৰিত 10,000 তেনেকৈ 3টা গাহৰি 30,000 মোৰ আইডিয়া মতে মই খুৱাই থকা অৱস্থা ভাবেগৈ যদি খুৱাই কিছুমান যদি অকল পেকেট দানাটো ইউজ কৰে ড্ৰাই ফিডটো ইউজ কৰে তেতিয়া অলপ খৰচটো বেছি আহিব মানে তো এনেকৈ আপুনি মিক্সিং কৰি খোৱালে মানে আপোনাৰ 10,000কৈ আহিলে 3টা গাহৰি 30,000 বা 5,000 মান বঢ়াই লৈ আপোনাৰ 35,000 টকাত ৰেডি হৈ যায় 3টা গাহৰি কুইণ্টেল পাৰ হৈ গ'ল সিমান দিনত হয়
প্ৰথমকৈ আৰম্ভ কৰা গাহৰি পালনৰ প্ৰয়োজনীয় দিশ অৰ্থাৎ কোনবোৰ দিশ আপুনি চাব লাগিব প্ৰথম অৱস্থাত হ'ল? প্ৰথম অৱস্থাত আপোনাৰ গাহৰি ফাৰ্মখন আৰম্ভ কৰিবলৈ হ'লে মানে পোৱালিখিনি ভাল কোৱালিটি আনিব লাগিব আৰু পোৱালি অনা অৱস্থাত আপুনি ফাৰ্মাৰজনৰ লগত খুব বিশ্বাস হিচাপে কথাটো সুধিব লাগিব বা জানিব লাগিব যে তেওঁ লাইনটোৰ কেনেবাকৈ ইনব্ৰিডিং হৈছে নেকি, বা তেওঁ য'ৰ পৰা গাহৰি আনিব মোৰ পৰা যদি নিয়ে বা বেলেগ এজনৰ পৰা আমাৰ দুজনৰ মাজত আগত কিবা গাহৰি নিয়া আনি হৈছিলে নেকি। তো ইনব্ৰিডিং হৈ গ'লে মানে পোৱালি ক্ষেত্ৰত অলপ প্ৰব্লেম আহে, সেইখিনি দিশ আপুনি প্ৰথমে চাব লাগিব। তো পোৱালি অনাৰ পিছত আপোনাৰ পোৱালিখিনি ভালকৈ যত্ন ল'ব লাগিব, নহ'লে আপোনাৰ পোৱালি অনাৰ পিছত মানে লেট্ৰিনটো সিহঁতৰ প্ৰথমে লেট্ৰিনটো পাতল হয়, লেট্ৰিনটো পাতল হ'লে দৰৱ পাতি খুৱাব লাগিব। তাৰপৰা জ্বৰ হোৱা চান্স থাকে, জেগাটো সলনি হৈ যায়, পানীটো সলনি হৈ যায় কাৰণে, সেইটো কাৰণে আপোনাৰ ঠাণ্ডাও পাব পাৰে। সেইটো কাৰণে জ্বৰ চৰ আহিলে তাৰো আপুনি দৰৱ মেডিচিন ইউজ কৰিব লাগিব সেইখিনি ক্ষেত্ৰত। তাৰ ফাৰ্মখন নতুনকৈ কৰোঁ বুলি ক'লে আপুনি বায়'চিকিউৰিটি মানিব লাগিব, যাতে কোনো বেমাৰ আজাৰ ফালৰ পৰা হওক বা কিবাকিবি ফালৰ পৰা যাতে নাহে, সেইখিনি আপুনি মানি চলিলে ভাল। আৰু পটাছ পানীৰ পৰা আদি কৰি গোটেইখিনি মানে ফাৰ্মৰ গঁৰালবিলাক সিহঁতৰ ফেনাইলে হওক বা ব্লিচিং পাউডাৰে হওক বা তেনেকুৱা আপোনাৰ কিছুমান মেডিচিন দি গঁৰালবিলাক ধুব লাগে 2-3 দিনমান আঁতৰাই দি, তেনেকৈ ধুই থাকিব লাগে। সেইখিনি ক্ষেত্ৰত যদি ভালকৈ মানি চলে তেতিয়া একো অসুবিধা নাহে মানে। হয়, জানিব বিচাৰোঁ কোন জাতিৰ গাহৰি অধিক মানে ভাল হয় পালনৰ কাৰণে? ভাল বুলি ক'বলৈতো গোটেইখিনি গাহৰিয়ে ভালে বুলি কয়, কিন্তু বৰ্তমান সময়ত মোৰ ফাৰ্মত মই নিজে বিশেষকৈ ৰিজাল্টটো পাই আছোঁ মানে F1টো বুলিলে মোৰ কাৰণে ভাল বুলি ক'ব লাগিব। কেলৈ মানে আপোনাৰ মই এতিয়া হেমচাৰ আৰু য়ৰ্কশ্বায়াৰ ক্ৰছ কৰি যিখিনি পোৱালি উলিয়াইছিলোঁ সেই পোৱালিখিনি মই নিজৰ ঘৰলৈ ৰাখিছিলোঁ। পিয়'ৰ য়ৰ্কশ্বায়াৰ বা পিয়'ৰ হেমচাৰতকৈ সেই গাহৰিটো পিকআপটো বেছি অলপ, মানে সিহঁতি অলপ বেছি সোনকালে বাঢ়ে বা বেছি সোনকালে সিহঁতৰ চৰ্বি ধৰে বা বেছি সোনকালে সিহঁতি ডাঙৰ হয়। সেইটো কাৰণে F1 গাহৰিটো যথেষ্ট ভাল। এনে বহুতেতো হেমচাৰ বা য়ৰ্কশ্বায়াৰ পিয়'ৰখিনিয়ে বিচাৰে, পিয়'ৰখিনিয়ে কৰিছে, কিন্তু মোৰ বেছিভাগ গাহৰিতে মই F1 কৰিম বুলি ভাবি আছোঁ। মানে ফেটেনিঙৰ কাৰণে F1টো বহুত যথেষ্ট ভাল, মানে বহুত সোনকালে ডাঙৰ হয়, ফেটছো তেনেকৈ বহুত সোনকালে আহে, তেনেকুৱা কাৰণে F1 গাহৰিটো ভাল পাব বৰ্তমান সময়ত। ডায়েৰিয়া হ'লে কি কৰিব লাগে আৰু কি দৰৱ খুৱাব লাগে? পোৱালি গাহৰি ডায়েৰিয়া মানে হয়, এইটো কথা মানে মই নিজেও প্ৰমাণ পাইছোঁ। পোৱালি বহুত জল্দি ডায়েৰিয়াটো হৈ যায়। আপোনাৰ হোৱাৰ কাৰণটো হ'ল ঠাণ্ডা পালে মানে হয়, বা মাকৰ গাখীৰ খাই থকা অৱস্থাত গাখীৰটো বেছি খাবলৈ পালেও তেওঁহঁতৰ লেট্ৰিনটো ঢিলা হয়। তেতিয়া আপোনাৰ আছে উপায়, তেনেকৈ মই বৰ্তমান ইউজ কৰোঁ আপোনাৰ 2টা মেডিচিনে ইউজ কৰোঁ মই। এটা হ'ল আপোনাৰ ছালফাৰ বলাছ বুলি টেবলেট এটা পায়, সেই টেবলেটটো আনি খুৱাব লাগে, ওজনটো অনুপাতে কিমান খুৱাব লাগিব। তাৰপৰা আপোনাৰ আৰু এটা দৰৱ আছে আপোনাৰ অফ্ল'অক্সিন এন অৰিয়ন ডেজল বুলি এটা মানে ইনজেকশ্যন কি মেডিচিন পায়, সেইটো মেডিচিনো খুৱাব লাগে। তেতিয়া আপোনাৰ ভাল হৈ যায়, ডায়েৰিয়াটো ইমান মানে ডাঙৰ কথা নহয়। এবাৰ খুৱাই দিয়াৰ লগে লগে তাৰ লেট্ৰিনটো টাইট হৈ আহে, মানে ডায়েৰিয়াটো ভাল হৈ যায়। হয়, আপুনি যিকেইটা দৰৱ ক'লে সেইকেইটা মই স্ক্ৰীনত দি দিম বাৰু। হয় হয় প্ৰব্লেম হৈছে তেওঁলোকে ঠিক আছে। যদি এটা কাম কৰিব, দৰৱকেইটা মই দিছোঁ বুলি যে তেওঁলোকে খুৱাই দিব ফটকৈ, কথা নহয়। তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব যদি অসুবিধা পায় কিছুমান, তেতিয়া মানে মই কৈ দিব পাৰিম যে পৰিমাণটো কিমান পৰিমাণে খুৱাব লাগিব। কাৰণ কেলৈ আপোনাৰ দৰৱটো তেওঁৰ পৰা আনিব, ফাৰ্মাচীৰ পৰা অনা পাছত আপোনালোকে কিমান ৱেটৰ লগত কিমান মিলাই খুৱাব লাগিব সেইটো নাজানিব পাৰে, হয়তো বেছি খুৱাই দিলে মানে অলপ প্ৰব্লেম আহিব পাৰে। সেইকাৰণে ৱেটটো অনুপাতে খুৱাবলগীয়া হয়, সেইটো কাৰণে অলপ যোগাযোগ কৰি ল'লে ভাল হ'ব, নহ'লে পিছত অকণমান অসুবিধা হ'ব পাৰে। হয়, ঠিক আছে। আৰু এটা কথা জানিব বিচাৰোঁ, এজনী গাহৰি বা এটা গাহৰিয়ে এদিনত কিমান পৰিমাণৰ দানা খাই বা খুৱাব লাগে? এইটো আপোনাৰ এনেকুৱা হয়, সৰুৰ পৰা ডাঙৰ হৈ গৈ থাকিলে দানাটো বাঢ়ি বাঢ়ি গৈ থাকে। আপোনাক মই এনেই সদ্যহতে 50 কেজি চাইজৰ গাহৰি এটাৰ কথা কৈছোঁ। 50 কেজি চাইজৰ গাহৰি এটা আপোনাৰ ৰাতিপুৱা দিব লাগে একচুৱেলি 1 কেজিমান আৰু গধূলি 1 কেজিমান দিব লাগে, ড্ৰাই ফিট হ'লে মানে। কিন্তু আমিতো ড্ৰাই ফিট নোখোৱাওঁ, আমি ড্ৰাই ফিটৰ লগত যিটো ধান হয়, ধানটো পিচাই পেলাই সিজাই পেলাই তেনেকৈ খোৱা হয়। তেতিয়া আমি কি কৰোঁ, ৰাতিপুৱা আধা কিলো, গধূলি আধা কিলো, মানে 2 কিলো জেগাত আমি 1 কিলো খুৱাওঁ। আৰু 1 কিলো বা 1.5 কিলোটো আপোনাৰ আমি ধানটো মিলাই যিটো বা মাকৈ মিলাই যিটো বনাওঁ সেইটো তেনেকৈ খুৱাওঁ মানে। তো আপোনাৰ তেনেকৈ আকৌ যদি বোলে 70 কিলো বা 80 কিলো চাইজ পাই গ'লগৈ, তেতিয়া আপুনি অলপ বঢ়াই দিব লাগিব। তেতিয়া মানে দিনটোত 2 কিলো চাইজত আপোনাৰ 2.5 কিলো কৰিব লাগিব, তেনেকুৱা ধৰণৰ খোৱালে। ঠিক তেনেকৈ আপোনাৰ পানীও তেনেকৈ আপোনাৰ নিপুল মানে পানীৰ ব্যৱস্থাটো কৰি দিব লাগিব সিহঁতক, নিপুলৰ মানে লগাই যাতে পানীটো সিহঁতি খাব পাৰে। তো মোৰ বাৰু তেনেকৈ পানীৰ ব্যৱস্থা নাই, মই কাৰণ কেলৈ দানাটো লিকুইড হিচাপে দিওঁ, লিকুইড হিচাপে দিয়াৰ কাৰণে মই পানীৰ ব্যৱস্থাটো কৰা নাই। সেই তেনেকৈ ধৰণে আপোনাৰ দিনটোত আপোনাৰ 3 কিলো 3.5 কিলোৰ ভিতৰত খুৱাব লাগে, যদি আপোনাৰ ফেটেনিং কাৰণে কৰিব বিচাৰে মানে, বা মাইকী গাহৰি কাৰণে কৰিবলৈ হ'লে অকণমান চাই চিতি কৰিব লাগে। কাৰণ কেলৈ বেছি শকত হৈ গ'লে অলপ তাই মানে যেতিয়া গাভিনী হ'বলৈ আহে, মানে গাভিনী হোৱাত অলপ প্ৰব্লেম অলপ হৈ যায়, মানে হিটত নাহিব পাৰে, হয়তো বেছি ফেটছ হৈ গ'লে মানে, সেই তেনেকুৱা ধৰণৰ কথা মানে। লগতে আৰু এটা জানিব বিচাৰোঁ, ভিটামিন গাহৰি কিমান বয়সৰ পৰা খুৱাব লাগে? ভিটামিনটো একচুৱেলি আমিতো 4 দিনৰ পৰা ইউজ কৰোঁ, 5 দিনৰ পৰা ইউজ কৰোঁ। আপোনাৰ যেতিয়া পোৱালি দিয়ে মাকে, পোৱালি জগাৰ পিছত আমি ভিটামিনটো ইউজ কৰোঁ। ইনজেকশ্যন আছে, বি কমপ্লেক্স ইনজেকশ্যন বুলি এটা মাৰোঁ। তাৰপৰা আকৌ 14 দিনত মাৰোঁ। তাৰপৰা আপোনাৰ লাহে লাহে আপোনাৰ যদি পোৱালি গ্ৰ'থটো ভাল নাই হোৱা, তেতিয়া আপুনি ভিটামিনটো ইউজ কৰিব পাৰে। তাৰপিছত আপোনাৰ ডাঙৰ হৈ গ'ল যেতিয়া, ডাঙৰ হোৱাৰ পিছত তেওঁ মাকৰ পৰা চাইড কৰিলে পোৱালিটো যেতিয়া, তাৰপিছত ভিটামিন ইউজ কৰিব পাৰে, একো নাই, কম পৰিমাণে হ'লেও, বৰ বেছি দিলে বেয়া। খালি পেলু দৰৱটো তেনেকৈ সঘনাই ইউজ কৰি থাকিব লাগে। পেলু দৰৱটো একচুৱেলি আমিতো 50 দিনৰ মূৰে খুৱাওঁ, কাৰণ আমি মিক্সিং দানা খোৱাৰ কাৰণে 50 দিন খুৱাব লাগে। এনে পেকেট দানা খোৱালে মানে 2 মাহমানত খুৱাব লাগে বুলি ভাবোঁ, মানে জানো মানে। সেইটো কাৰণে আমি কি কৰোঁ, 50 দিনতে খুৱাওঁ পেলু দৰৱটো খুৱাই তাৰপৰা লিভাৰ খোৱাৰ পিছত বোলে গাহৰিজনী অলপ চেহেৰাটো ডাউন হৈ আছে, তেতিয়া অলপ ভিটামিন দি দিওঁ। ভিটামিন দিয়াৰ লগে লগে তেতিয়া চেহেৰাটো অলপ আহি যায়, অহাৰ লগে লগে মানে গাহৰিজনী অলপ সুস্থ হৈ থাকে আৰু তেতিয়া। সৰু অৱস্থাত পেলু দৰৱ খুৱাই নেকি?
সৰু বাচ্ছা পেলুডপ খুৱাবলগীয়া হয়। পেলুডপটো আমি একচুৱেলি 10 দিনতো খুৱাওঁ আৰু আপোনাৰ এমাহতো খুৱাওঁগৈ। 10 দিনত আপোনাৰ পোৱালিবিলাকক পেলুডপ খুৱাবলৈ বাৰু সুবিধা হয়, তেনেকৈ নোহোৱা নহয়, ভাল লাগে, ভাল হয় খুৱাবলৈ। মানে কিয়, যেতিয়া পোৱালি সৰু হৈ থাকে তেতিয়া আমি দাঙি পেলাই পোৱালিটো কোচত লৈ পেলাই মুখখন ফালি বেজী যিটো চিঞ্জ, সেই চিঞ্জত আপুনি 1 ml আমি ড্ৰপ ভৰাই পিনে তেওঁলোক পোৱালিটো মুখখন ফালি পেলাই বেজী চিঞ্জেদি ড্ৰপটো খুৱাই দিওঁ। ড্ৰপটো খোৱাৰ পিছত লাহেকৈ লিভাৰ খুৱাই দিওঁ, মানে তেনেকৈ লিভাৰটো সেই ঠিক তেনেকৈ আপোনাৰ পেলুডপ আজি খুৱালেতো লিভাৰটো আপুনি আজি গধূলিৰ পৰা কাইলৈ ৰাতিপুৱা তেনেকৈ কণ্টিনিউ 4বাৰ বা 5বাৰমান খুৱাই দিলে মানে লিভাৰটো খুৱাব লাগে খালি পেলুটো খোৱাৰ পিছত। হয়। লগতে আৰু এটা জানিব বিচাৰোঁ, কেলছিয়াম ছাপ্লিমেণ্ট গাহৰিক দিলে কি হয় আৰু কেতিয়া দিব লাগে আৰু কিমান পৰিমাণে দিব লাগে? কেলছিয়াম ছাপ্লিমেণ্টটো আমি একচুৱেলি এতিয়ালৈকে খোৱা নাই। মই অষ্টভিট বুলি এটা খুৱাইছোঁ। কেলছিয়াম ছাপ্লিমেণ্টটো ভাল ৰ'ব, এইটো মই সেইটো খুৱাম বুলি ভাবি আছোঁ। এইটো একচুৱেলি খুৱাব লাগে এইটো কাৰণে তাহাঁতৰ মানে যেনেকৈ কেলছিয়াম মানুহৰ নহ'লে মানে গাঁঠিবিলাক বিষ হয়, ঠিক তেনেকৈ গাহৰিবিলাকো এনিটাইম পকাত থকা শুই থাকে। তো কম জেগাতে সিহঁতি ঘূৰিবলগীয়া হয়, কাৰণ কেলৈ মেলি দিয়া গাহৰি হ'লে বা গোটেই জেগাটো ঘূৰিবলৈ পাই কেনে অলপ বিষ চিষবোৰ কমি থাকে, খোজ কাঢ়িবলৈ গাঁঠিবিলাক অলপ ভাল হৈ থাকে। কিন্তু আমাৰ গাহৰিখিনি কি হয়, এটা সৰু ৰুমতে তেওঁলোক আবদ্ধ হৈ থাকে, সেইটো কাৰণে তাহাঁতি ইমান খোজ মানে কাঢ়ি পেলাই চলাচল কৰিব নোৱাৰাৰ কাৰণে সেই বিষটো আহে। তেতিয়া আপুনি দেখিব যে গাহৰিজনী লেঙে আছে বোলে অকণ, তেতিয়া আপুনি গম পাব যে কেলছিয়ামে কিবা অভাৱ হৈছে তাই, তেতিয়া আপুনি কেলছিয়ামটো দিব পাৰে। দিব বুলি কেলছিয়ামটো দিয়াৰ কথা তেনেকুৱা, আপুনি দানাৰ লগত এজনী গাহৰিক আপোনাৰ 30 ml বা 40 ml তেনেকৈ খোৱালে মানে হৈ যায় আৰু, কাৰণ বয়স অনুপাতে ৱেইট অনুপাতে আপোনাৰ কাৰোবাক 20 ml দিবলগীয়া হয়, কাৰোবাক 10 ml দিবলগীয়া হয়, কাৰোবাক হয়তো আপুনি 30 ml দিবলগীয়া হয়। সেইটো অনুপাতে আপুনি কেলছিয়ামটো খুৱাই থাকিব পাৰে, একো প্ৰব্লেম নহয়। সেইটো প্ৰেগনেঞ্চি গাহৰিকো আপুনি খুৱাব পাৰে। হয়। জানিব বিচাৰোঁ, বি কমপ্লেক্স বা আইৰণ ইনজেকশ্যন গাহৰি পোৱালিবোৰক কিয় দিব লাগে? আইৰণ ইনজেকশ্যনটো বা বি কমপ্লেক্সটো এইটো কাৰণে দিবলগীয়া হয়, গাহৰিৰ আইৰণ বহুত কম, সেইটো কাৰণে গাহৰিক আইৰণ দিবলগীয়া হয়। আৰু আইৰণটো দিয়াৰ পিছত পোৱালিটো গ্ৰ'থটো আহিবৰ কাৰণে বি কমপ্লেক্স ভিটামিনটো মৰা হয়, সেইটো কাৰণে আমি বি কমপ্লেক্স আৰু আইৰণটো মাৰোঁ। আইৰণটো তেনেকৈ ঠিক আমি প্ৰথম পোৱালি জগাৰ 4 নম্বৰ দিনাখনি আইৰণ মাৰোঁ, তাৰপৰা আকৌ 5 নম্বৰ দিনাখনি বি কমপ্লেক্স মাৰোঁ। ঠিক তেনেদৰে আকৌ 14 নম্বৰ দিনাখনি আমি আইৰণ মাৰোঁ, আকৌ আপোনাৰ 15 নম্বৰ দিনাখনি বি কমপ্লেক্স মাৰোঁ। কিন্তু সেই দৰৱটো আপোনাৰ 1 ml বহুতেতো 0.5কৈ মাৰে, পকি 0.5কৈ মাৰে, কিন্তু আমি 1 ml মাৰোঁ বাৰু, একো অসুবিধা নাহে সেইটো কাৰণে। আৰু এইটো চাব লাগে যে বি কমপ্লেক্স আৰু আইৰণ আজি আপোনাৰ 4 দিন আপুনি আজি আইৰণ মাৰিছে, কাইলৈ আকৌ 5 দিন কাইলৈ বি কমপ্লেক্স মাৰিব লাগে। কিন্তু সদায় চাব লাগে যে দৰৱটো আজি যিটো ছাইডত মাৰিলে কাইলৈ বেলেগ এটা ছাইডত মাৰিব লাগে, একেটা ছাইডত মাৰিলে মানে অকণ বেয়া হয়, কাৰণ বিষটো অলৰেডি তাৰ কালি মৰা বিষটো থাকি যায়, কাৰণে অকণমান কষ্ট পাব পোৱালিটো, সেইটো কাৰণে আমি দুইটা ছাইডত মাৰোঁ মানে তেনেকুৱা। কথা জনাব, গাহৰিজনী যদি বয়স অনুযায়ী হিটত নাহে আৰু তাৰ উপায় কি আছে? হয়, এইটো বহুত ভাল এটা প্ৰশ্ন কৰিছে আপুনি। এইটো ক্ষেত্ৰত মোলৈ বহুতজনে ফোনত মানে সুধিছিলে যে এনেকৈ মোৰ গাহৰিজনী হিটত অহা নাই, তাৰ কাৰণে কি কৰিব লাগিব। তাৰ উপায় এটাই আছে, যদি গঁৰালত গাহৰিজনী সোমাই আছে, তাই বোলে হিটত নাই আহা, এইটো চাব লাগে যে গাহৰিজনী বেছি শকত হৈছে নেকি, বোলে সময়টো পাৰ হৈ গ'ল, তাই যিটো হিটত আহিবলগীয়া সময়টো পাৰ হৈ গ'ল, তেতিয়া আপুনি প্ৰথমে এইটো লক্ষ্য কৰিব লাগিব যে গাহৰিজনী বেছি শকত হৈ আছে নেকি। যদি বেছি শকত হৈ আছে আপুনি তেতিয়া দানাৰ পৰিমাণটো তাইক কমাব লাগিব। যদি আপুনি আগতে 1 কেজি দিছিলে, তেতিয়া তাইক আপুনি আধা কেজি দিয়ক, অলপ ক্ষীণাই যাব, একো নাই। তাৰপিছত আৰু এটা উপায় আছে কি, আপোনাৰ পাঠা গাহৰিটোৰ একদম কাষতে যিটো ৰুম, সেই ৰুমটোত তাইক থৈ দিব লাগে। তেতিয়া মানে কি হয়, তাৰ মানে কিছুমান লক্ষণৰ পৰা এই বহুত জল্দি মানে হিটত আহি যায়। আৰু আপুনি সেইটো চিন্তা কৰিবলগীয়া নাই, এইটো তাইক দানাটো কমাই দিব লাগিব বেছি যদি শকত হৈ গৈছে গাহৰিজনী, আৰু পাঠা গাহৰিটো কিনাত থৈ দিবলগীয়া হয়, তেতিয়া মানে আপোনাৰ আহি যাব 2-4 দিনৰ পিছত বা এসপ্তাহৰ ভিতৰতে তাই হিটত আহি যাব। হয়। আৰু এটা কথা জানো, পোৱালিবোৰৰ সৰু অৱস্থাত দাঁত আৰু নেজ কিয় কাটে, তাৰ বিষয়ে অলপ জনাবচোন। পোৱালিবিলাকৰ দাঁত আৰু নেজ আৰু কটা কাৰণ দুটা আছে বাৰু। প্ৰথম মই কৈছোঁ মই আপোনাক পোৱালিবিলাকৰ দাঁত কিয় কাৰণে কাটিবলগীয়া হয়। কথাটো এনেকুৱা ধৰণৰ, এজনী গাহৰিয়ে যদি 12-15টা বা কিছুমানৰ গাহৰিয়েতো 20টা 18টালৈকে পোৱালি দিয়ে। মোৰ বাৰু আজিলৈকে আপোনাৰ 14টালৈকে পোৱালি দিছে, আৰু মোৰ নিজৰ ক্ষেত্ৰখিনি 14টা দিয়াৰ কাৰণে মই দাঁতটো কিয় কাৰণে কাটিবলগীয়া আছে মই সেইটো কথা ক'ব বিচাৰিছোঁ আপোনাক। গাহৰিজনী কি হয়, 14টা নিপুল থাকে আৰু তেওঁই কি কয় 14টা পোৱালি দিয়ে। তো গাহৰি পোৱালিখিনি এনেকুৱা জনা শুনা বস্তু নহয় যে আপোনাৰ লাইন পাতি চবেই খাই যাব। সিহঁতি কি কয়, এটা পোৱালি গাখীৰ খাই থকাৰ পাছত সিটো পোৱালি গৈ তাক ঠেলি পিনে গাখীৰ খাবলৈ বিচৰাৰ লগে লগে কি হয়, যিটো পোৱালি অলৰেডি গাখীৰ খাই আছে, খাই থকা পোৱালিটো সি মানে পূৰা এটা জোৰত খাই আছে বা গাখীৰটো বা পূৰা ইণ্টাৰেষ্ট দি গাখীৰটো যেতিয়া খাই আছে, সিও কেতিয়াও এৰি দিবলৈ নিবিচাৰে, কাৰণ গাখীৰটো খাবলৈ পাই আছে যে সি ভোক লাগি থকাৰ কাৰণে। তো বেলেগ এটা পোৱালি আপোনাৰ ভোক লাগিছে, সিও গাখীৰ খাবলৈ গৈছে, গাখীৰ খাবলৈ যোৱাৰ লগে লগে সি কি কৰে, খাবলৈ নোপোৱাতে আগত খাই থকাটোক ঠেলা মাৰি পিনে সি খাবলৈ বিচাৰে, মানে যাতে সেই নিপুলটো সি খাবলৈ পায়, মানে ইয়াক এৰুৱাই পেলাই। তেতিয়া মানে কি আগত খাই থকাটো মানে কি এৰি দিবলৈ নোহোৱাৰ কাৰণে ই ঠেলি দিয়াৰ কাৰণে তাৰ যিবিলাক দাঁত হয়, সেই দাঁতবিলাকে মাকৰ নিপুলটোত কামুৰি ধৰে, মানে কামুৰি ধৰাৰ লগে লগে তেতিয়া কি হয়, ফাট মেলি যায় বা দুখ পায় বা মানে কামুৰি দিয়াৰ লগে লগে মানে ঘা লাগি যায় মানে। তেতিয়া মানে কি হয়, আজি বা মাকে সহ্য কৰিলে একো নাই, কিন্তু নেক্সট দিনাখন আকৌ যদি তেনেকুৱা হ'বলৈ হয়, একেডোখৰ ঘাতে যদি তাৰ নেক্সট দিনাৰ দাঁতটো যদি লাগি যাবলৈ হয়, তেতিয়া কি হয়, মাকজনীয়ে দুখ পোৱাৰ লগে লগে তাই গাখীৰ খাবলৈ নিদিয়ে, মানে তেতিয়া গাখীৰ খাবলৈ নিদিয়াৰ লগে লগে পোৱালিবিলাক অলপ ক্ষীণাই অহাৰ লগে লগে পোৱালি গ্ৰথটো কমি আহে। সেইটো কাৰণে আমি দাঁতটো কাটোঁ, মানে দাঁতটো কাটিলে এইটো কাৰণে ভাল হয়, মানে মাকে দুখ নাপায়, দুখ নোপোৱাৰ কাৰণে মাকে গাখীৰ খাবলৈ ধুনীয়াকৈ দি থাকে মানে। তাৰপিছত আপোনাৰ নেজ কটা কাৰণটো এইটো হ'ল, নেজ একচুৱেলি কাটিব লাগে এইটো কাৰণে,
গাহৰিটো দেখিবলৈ অলপ শুৱনি হয় মানে নেজটো কাটি দিয়াৰ লগে লগে আৰু আপোনাৰ যেতিয়া হিটত আহিলে মানে মাইকী গাহৰি একচুৱেলি নেজ কাটিলে কি হয় কৰ্চ কৰাবলৈ সুবিধা হয় নেজডালৰ পৰা অকণমান অসুবিধা হয় কেতিয়াবা সেইটো কাৰণে নেজডাল যদি কাটি দিয়ে আপুনি বা ৰাবাৰ বান্ধি ছিঙি দিয়ে আধাতে তেতিয়া আপোনাৰ কৰ্চ কৰাবলৈ অলপ সুবিধা হয় মানে সেইটো কাৰণে নেজ কাটে ইভাগে বা একো কাৰণ নাই নেজ কটাৰ সেইটো কাৰণে সেইটো ভাল মানে হয় লগতে আৰু এটা জানো মাকৰ গাখীৰ বেছি ওলাবৰ বাবে কি কৰিব লাগে আৰু বা কি খুৱাব লাগে মাকৰ গাখীৰ ওলাবৰ কাৰণে হেৰি খুৱাব লাগে যিটো আপুনি কেলছিয়াম ছাপ্লিমেণ্ট নে কি বুলি কৈছে যে সেইটোৰ লগত আপুনি বিমাৰেল যিটো ভিটামিন সেই ভিটামিনটো 1 লিটাৰ ছাপ্লিমেণ্টত আপুনি বিমাৰেলটো 60 ml মিলাই পেলাই যেতিয়া আপোনাৰ পূৰা ধুনীয়াকৈ ফিটি পেলাই দানাত ৰাতিপুৱা দানাত আপুনি 30 ml বা 40 ml কৈ খুৱাব পাৰে নহ'লে আপুনি মই এতিয়া বৰ্তমান খুৱাওঁ অষ্টভেট যিটো কেলছিয়াম সেই কেলছিয়ামৰ লগত বিমাৰেল যিটো ভিটামিন সেই ভিটামিনটো আপোনাৰ 60 ml মই দুটা বস্তু মিলাই পেলাই 30 ml 40 ml কৈ তেনেকৈ মই ৰাতিপুৱা দানাৰ লগত মিক্স কৰি তেনেকৈ খুৱাই থাকোঁ তেতিয়া গাখীৰ পৰিমাণটো বেছি হয় আৰু গাখীৰটো বেছি ওলালে পোৱালি গ্ৰোথবিলাক ভাল হয় কিন্তু এইটো লক্ষ্য কৰিব লাগিব গাখীৰটো বেছি খাবলৈ পালে মানে পোৱালি অকল লেটিনটো ঢিলা হ'ব সেই তেতিয়া আপুনি সেইটোতো চাব লাগিব তেতিয়া পোৱালিখিনিক আপুনি অকণমান কেয়াৰ ল'ব লাগিব ডায়েৰিয়া হৈ যাব পাৰে সেইটো কাৰণে আপুনি কিছুমান তাহাঁতক আকৌ মেডিচিন ইউজ কৰিব লাগিব মানে পোৱালি অনুপাতে এটা মানে পোৱালিবিলাকৰ কাৰণে এটা মেডিচিন পায় ডায়েৰিয়া এনেকুৱাবিলাক দৰৱ ইউজ কৰিলে মানে তেতিয়া ইমান প্ৰব্লেম নাহে মানে কিন্তু গাখীৰটো তেতিয়া বেছি জানো গাহৰিজনী হিটত অহাৰ লক্ষণবোৰ কি লগতে হিটত অহাৰ কিমান সময়ৰ ভিতৰত ছাৰ্ভিচত দিব লাগে হয় গাহৰিজনী হিটত অহা লক্ষণ এইটো হয় মানে তাই মানে যিটো পাচাব দুৱাৰখন ফুলি পেলাই ৰঙা হৈ থাকে আপোনাৰ দানা পানী বৰকৈ খাবলৈ মন নকৰে বা বৰ চিঞৰ বাখৰ এটা কৰি থাকে ওচৰত যদি পাঠা গাহৰি থাকে মানে চিঞৰ বাখৰ কৰি থাকে বা পাঠা গাহৰিটোৰ লগত তাই মানে এনেই কিবা ধেমালি কৰা লিখা কৰি থাকে তেনেকুৱাবিলাক লক্ষণ আছে আৰু হিটত অহা আপোনাৰ আজিৰ পৰা হিটত আহিছোঁ আপুনি আজিৰ দিনটো বা কাইলৈ দিন দুদিন চাব লাগে পৰহিলৈ পাৰিলে আপুনি হিটত দিয়াব লাগে হিটত দিয়াৰ পিছত আজি দিলেতো হিটত দিয়াই পেলাই আকৌ কাইলৈ এবাৰ দি দিব লাগে তেতিয়া মানে পোৱালিটো অলপ বেছি আহে নেকি বুলি মই ভাবোঁ মানে মই তেনেকৈ এটা প্ৰমাণ কৰি চাইছিলোঁ মানে সেইটো ক্ষেত্ৰত আপোনাৰ 3 দিনমানৰ হিটত অহা 3 দিনমানৰ পিছত কৰ্চ কৰাব লাগে কৰ্চ কৰাই আকৌ আজি কৰ্চ কৰালে নহয় কৰাই পেলাই আজি দিনটো ৰাখি কৰ্চ কৰাই উলিয়াই দিয়াৰ পিছত আকৌ কাইলৈ আকৌ এবাৰ কৰ্চ কৰাই দিব লাগে তেতিয়া পোৱালি সংখ্যাটো অলপ বেছি আহে মানে বাঢ়ে সেইটোৱে হয় লগতে মাক আৰু পোৱালি থকা গঁৰালটোত এডাল বাঁহ বন্ধা হয় কিয় বন্ধা হয় এডাল বাঁহটো একচুৱেলি এইটো কাৰণে বন্ধা হয় বহুতে বাৰু আপোনাৰ ফিক্স কৰি দিয়ে সেইটো আপোনাৰ যেতিয়া তলৰ ফ্ল'ৰখন যে বনায় তেতিয়া ফ্ল'ৰখনটো আপোনাৰ কিছুমানে ইটা দি দিয়ে বা কিছুমানে আপোনাৰ পাইপ পুতি পিনে বা ৰড পুতি তাৰ ওপৰত আকৌ ৰড এডাল ৱেল্ডিং কৰি তেনেকৈ ৰাখি দিয়ে সেইটো কাৰণে দিয়ে কাৰণটো এইটোৱে যে মোৰ আপোনাক আগতে দেখাইছে যে মোৰ অলপ কামবিলাক বেলেগ ধৰণৰ মানে কিছুমানে কি কয় ফিক্সকৈ বনায় যেনেকৈ এতিয়া পোৱালি থকাৰ যিটো কেবিন সৰু সেই কেবিনটো নিজে কিছুমানে কি কয় পকাকৈ বনাই লয় কিন্তু মোৰ দেখিছে আপুনি কাঠৰ ফ্ৰেম মানে এংগেলত কাঠৰ তক্তা দি পেলাই স্কুপ কচি দিছোঁ তেনেকুৱা এটা মই বনাইছোঁ ঠিক তেনেধৰণে মোৰ এইটো মানে মোৰ নিজৰ আইডিয়ামতে বনাইছোঁ এই বাঁহডাল দেখিছে আপুনি বাঁহডাল মই সিখন ৱালৰ পৰা এখন ৱাললৈকে বাঁহডাল দীঘলকৈ দি দিছোঁ ইয়াৰ দিয়া কাৰণটো এইটোৱে হ'ল যে সদায় গাহৰিয়ে পোৱালি গাখীৰ খুৱাবৰ কাৰণে ৱালৰ কিনাৰলৈ শুৱে ৱালৰ কিনাৰলৈ হোৱাৰ লগে লগে বাইচান্স কেনেবাকৈ পোৱালিখিনি হয়তো মাকৰ পিছফালে যদি গুচি যাবলৈ মাকেতো দেখি নাপাব তেতিয়া মানে পোৱালিটো কি হয় ৱালত চেপা খাই যায় ৱালত চেপা খাই যোৱাৰ লগে লগে তাৰ হয়তো ভৰিত দুখ পাব পাৰে বা চেপা খাই হয়তো সি মৰিও যাব পাৰে বা দুখ পাব পাৰে সেইটো কাৰণে মানে কি হয় সেই বাঁহডাল দিলে মানে বাঁহডালৰ পৰা গাহৰিজনী যাতে ৱালখনলৈ যাবগৈ নোৱাৰে বাঁহডালতে তাই সীমাবদ্ধ হৈ থাকিব মানে বাঁহডালত তাই গাটো লাগি পেলাই তেওঁ বাঁহডালতে লাগি গৈছিলে মানে তেতিয়া কি হয় পোৱালিটো বাঁহডালৰ কিনাই দি আকৌ তলেদি ওলাই যাবগৈ পাৰে মানে সেইটো কাৰণে আমি বাঁহডাল দিয়া হয় মানে আৰু চাব লাগে যাতে কোনটো ছাইডত তাই বেছিকৈ হয় এতিয়াতো আমাৰ বৰ্তমান এইজনী গাহৰি ইমান ভাল মানে আপোনাৰ একেটা ছাইডতে হৈ থাকে সেইকাৰণে আমি অকল একেটা ছাইডতে বাঁহডাল দি থৈছোঁ পোৱালিখিনি তলেদি পাৰ হৈ গুচি যায় মানে বাঁহডাল ফেকে দি সেইটো কাৰণে বাঁহডাল আমি দিয়া হয়